Welcome to my YouTube channel. বন্ধুসকল আজি মই অলপ ওলাই আহিছোঁ এই আপোনাৰ টাউনৰ ফালে যাম টাউনৰ ফালে আমাৰ নলবাৰী টাউন চহৰ তো চাওঁ অলপমান ঘূৰি আহোঁ আমটিৰ কথা আছিল আজি আমটিৰ আছেতো মানুহ কিমান হৈছে কি মানে চাওঁ এয়া মই ঘৰৰ পৰা আমাৰ কাষতে লাউডৰ আছে লাউডৰ পৰা এইটো আপোনাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই এই লাউডৰ পৰা এতিয়া আমি গৈ আছোঁ চাওঁ এই লাউডৰ পৰা আপোনাৰ টাউনলৈ গৈ থকা সময়খিনিত আপোনাৰ দ্বিতীয় অফিচ পায় এই ৰাইট চাইডে যে আছে আপোনাৰ তাৰ লেফ্ট চাইডে এইটো আপোনাৰ দ্বিতীয় অফিচ SP পাকটো পাৰ হৈ ন আপুনি দ্বিতীয় অফিচ পাব এইটো আপোনালোকক ভালকৈ দেখাব পৰা নাই কাৰণ মই মোবাইলটো হোল্ডাৰত লগাই দিছোঁ হাতেৰে ল'লে এতিয়া চাব পাৰি ন মোবাইল হোল্ডাৰত লোৱাৰ কাৰণে আপোনালোকক ভালকৈ দেখাব পৰা নাই তথাপি যিখিনি পাৰিছোঁ কৈয়ে আছোঁ এনেকৈ এইটো এইখন বৰদৈচিলা হোটেল এই চাইনবোৰ মাৰ আছে এইখন বৰদৈচিলা হোটেল ইয়াত ডাঙৰ মানুহবিলাকে আহি ইয়াত ৰাতি থাকে আহি যায় খাই লৈ হোটেল আৰু এলাখনৰ কপাল আমাৰ নাই দিয়ক আৰু লাহে আমি পুলিচ ৰিজাৰ্ভ পালে পুলিচ ৰিজাৰ্ভ এই কাষৰ ৱালকেইখন যে অলপ দেখিছোঁ যে সেইখিনিত আমাৰ আপোনাৰ কি হয় ইণ্টাৰভিউ হয় পুলিচৰ ইণ্টাৰভিউ এইবিলাক হয় এই মজা লাগে আমাৰ ঘৰখনতে চবখিনি হয় কৰি দিবই নোৱাৰোঁ কেনেকৈ দিব হাইট নিম বোলে দুটা মানুহে উপায় নাই আৰু তো মই এতিয়া ৰাইতে যাম একবাৰ টাউনত যাব লাগে এতিয়া ৰাইতে সোমাব লাগিব অলপ আগতে আপোনালোকক দেখালোঁ পুলিচ ৰিজাৰ্ভ আৰু এইটো হ'ল SP অফিচ এই যি দেখাইছে ঘৰবিলাক এইটো SP অফিচ মানে আমাৰ এইখিনিত ক'ব গ'লে বহুত কিবা কিবি আছে আৰু SP পুলিচ ৰিজাৰ্ভ নেক্সট আপোনাৰ CRPF কেম্প বা মোৰ ঘৰৰ ওচৰত ITI কলেজ এই বহুত কিবা কিবি থকা তাৰমানে কিমান চাব আৰু নলবাৰী বুলি ক'লে আৰু কি ক'ম আৰু বহুত বস্তু আছে দেখাব লগা কিন্তু ভালকৈ দেখাব পৰা নাই আৰু এইখিনিতে মোৰ এক্স গাৰ্লফ্ৰেণ্ডৰ ঘৰ আছিল এতিয়া আৰু নাই দিওঁ আৰু ফুটা কপাল গুচি গ'ল একো ফুটা কপাল নহয় ভাল কপাল মোৰ দীপংকৰ লগ দীপংকৰ নাই দিয়ক এই শুনা নাপায় এনেও দীপংকৰ আহিছিল এইটো মোৰ একদম সৰু কালৰে বন্ধু এই ৰঙা চালা পিন্ধি আহিছিল যে একদম সৰু কালৰে বন্ধু ভাল বন্ধু আৰু বহুত সহায় কৰিছিল মই এটা সময়ত এতিয়াও মই তাক দেখিলে মাতোঁ আৰু কিন্তু আজি মই মাতা নহ'ল বেচা নাপাবি ভাই বেচা নাপাবি দেই এই কুকুৰ পুৰা চাইছোঁ মাজেদি গুচি গৈছোঁ 10 নম্বৰ 1 হয় কুকুৰৰ মাজেদি গুচি গৈছোঁ এই পিপি এই কোনোবা আছে যদি চাই দিব পিপি এই নাই দিয়ক বঢ়িয়াকৈ চাই দিয়ে নাই ভয়তে চাই দিছোঁ চবে আপুনি তো আহি এতিয়া মই ৰেলৱে ষ্টেচন পালোঁ ৰেল ষ্টেচনৰ কাষত আছে দিয়কচোন ৰেলৰ গেট হয় এইটো তো এইটো মই যেতিয়া আহোঁ তেতিয়াই ৰেলৰ গেটটো পৰিয়ে থাকে এই ওপৰত যে কিবা এডাল দাণ্ডা থাকে দুডাল আগে পিছে সিফালে থাকে এইকেইটা দাণ্ডা ষ্টপ ৰ'ব মানে মই যেতিয়া আহোঁ তেতিয়া মানে পৰিয়ে থাকে আজি আৰু বাচি গ'লোঁ আজি নপৰিলে জানিছে আৰু মই আহিছোঁ বুলি আজি ব্লগিং কৰি আহিছোঁ ন কেমেৰাটো লৈ পেলাই অলপ লাজ লাগিব দেখিব লাগিলে সেইকাৰণে তাৰমানে গম পাইছে সেইকাৰণে আজি আৰু নপৰিলে যি কি নহওক আমি এতিয়া নলবাৰী টাউনৰ ভিতৰত সোমাই গৈ আছোঁ কিন্তু এটা কথা মানে কি জানে এটা কথা নলবাৰী টাউনলৈ যোৱা ৰাস্তাটোৱেই তাৰমানে একদমেই তাৰমানে ফাল্টু হৈ আছে বৰ্তমান তাৰমানে যি কি নহওক নলবাৰী ফালে গ'লে আপোনাৰ ৰাস্তাটো অলপ ভাল হ'ব লাগে এইটো ৰাস্তা তাৰমানে অলপ বহুত বেয়াই হৈছে তাৰমানে দেখিছেনে কেনেকুৱা খাৰাপ আমাৰ এতিয়া কৰোণা সংক্ৰান্ত চৰকাৰেও এতিয়া তাৰমানে কৰোণা হ'লে চাব নে এইবিলাকে চাব সেনেকুৱা হৈ গৈছে ন গতিকে ভাল মেৰামতি কৰিব পৰাও হোৱা নাই চাগে যি কি নহওক ভগৱানে এই কৰোণা মহামাৰীৰ ৰোগটোৰ পৰা চবকে নিৰাময় কৰক এইখিনি বিচাৰি ৰাস্তাৰ পিছতো ভাল হ'ব ৰাস্তাটোৰ পিছতো ভাল হ'ব কিন্তু এইটো ৰাস্তা বহুত ভাল কৰিব লগা হৈছে আৰু কাৰণ মেইন টাউনৰ ভিতৰত এই ৰাস্তাটো দি যাব লগা হয় আমি মানে সকলো যি কি নহওক ভাল হ'ব এইটো এতিয়া এই মহামাৰী কৰোণাৰ কাৰণে চাগে বহুত পিছুৱাই গৈছে বহুত কামখিনি
ফাৰ্ষ্ট কাম আমাৰ মানুহৰ জীৱনহে, জীৱন বচক, তাৰপিছত বাকীখিনি কৰক আপোনালোকে। তো আহি মই পাই সোমালোঁ টাউনৰ ভিতৰত। অকণমান গ'লে আপোনাৰ এই চৰকাৰী হস্পিটেল নলবাৰী হস্পিটেলখন এৰিয়াত পোৱা যাব। অকণমান গৈ আপোনাৰ বেমাৰ চেমাৰ হ'লে আৰু সেইখনত আহিহে আমাৰ ট্ৰিটমেণ্ট কৰোঁ আৰু। তো গৈ আছোঁ মানে সেইদিনা মই হস্পিটেলত আহিছিলোঁ। আপোনাৰ এই গাটো বৰ দুৰ্বল লাগি আহিছিল তাৰমানে। তাৰপিছত এই দেখাবলৈ তেজ পৰীক্ষা কৰিবলৈ আহিছিলোঁ। চাই পেলাই বঢ়িয়াকৈ টিকেট চিকেট লৈছোঁ, লৈ পেলাই আপোনাৰ লাইন পাতি আছোঁ ডক্টৰ তাতে দেখুৱাম আৰু। তেনেতে কি শুনা পালোঁ আপোনাৰ, যেতিয়া মোৰ পালটো আহিছে ইমান ৰখি যেতিয়া মই যাব সোমাইছোঁ তেতিয়া কৰোণা সেই ক'ত আপোনাৰ কৰোণা টেষ্ট কৰাৰ চাতে ক'ত। আৰে মইতো গম নাপাওঁ ন, তাৰমানে কৰোণা টেষ্ট কৰিব লাগিব। তাৰপিছত সেই কৰোণা টেষ্ট কৰি আমাক চাৰ্টিফিকেট দিব, লিখি দিব নিগেটিভ বা পজিটিভ হ'লে আপুনি কোৱাৰেণ্টাইন, আৰু নিগেটিভ হ'লে আপুনি ডাক্তৰক দেখুৱাই যাব পাৰিব। তাৰমানে মই আৰু এইটো নহ'ল যে মই সিদিনা লাষ্টত কি কৰিলোঁ, টেষ্ট কৰিলোঁ, কৰি পেলাইহে আপোনাৰ আৰু গ'লোঁ। বহুত দেৰি হৈ গৈছে তেতিয়ালৈকে আৰু মই ডক্তৰক দেখুৱাই আহাৰ। এই ৰাস্তাটো বৰ বেয়া, এই ৰাস্তাটো সৰু হৈছে ৰাস্তাটো। এইটো আমাৰ টেম্পু ষ্টেণ্ড হয় নলবাৰীৰ মতে। আপোনাৰ ইয়াৰ পৰা আমাৰ এই বহুত জেগাত যায়, কি জেগাত যায় আৰু ইমানখিনি ক'ব নাজানো মই, ইমানখিনি গম নাপাওঁ ক'ত যায়। এইটো টেম্পু ষ্টেণ্ডৰ পৰা বহুত জেগাত যায় আৰু। তো মেইন টাউনৰ ভিতৰত এই আমাৰ টাউনৰ ৰাস্তা হয়, মেইন টাউন। দেখিছেনে এইখন দেখিছেনে, এইখন অসম ভেলী জুনিয়ৰ কলেজ, সেইখনতে মই পঢ়িছিলোঁ। বৰ ভাল কলেজ আছিল দিয়ক। তো এইখন MNC কলেজ আছিলে আমাৰ কাষত লেফ্ট চাইডে, আৰু আপোনাৰ ধুনীয়া ধুনীয়া ছোৱালীৰে ভৰা। যি কি নহওক তাৰে অকল ছোৱালীৰে আপোনাৰ ছোৱালীৰে কলেজ হয় এইখন। কিমান চাব ছোৱালী, বেয়া নাপাব বন্ধুসকল এনেকুৱা কোৱাৰ বাবে। মই আহিছিলোঁ চাইকেল মাৰি এনেকুৱাকৈ পূৰা একেবাৰে চাইকেলৰ কি নকওঁ আৰু কিবা এটা ওলাই আহিছিল আৰু পূৰা পেডেল মাৰি আহিছিলোঁ আৰু।
চাওক না একো নাই ৰ'ব এনেই কৈছোঁ অলপ পিছত পাব অলপ পিছত ভিৰ আহি আছে মানে আমতি বজাৰ বুলি অলপ যিহেতু কৰোণা সংক্ৰান্ত ন কৰোণাৰ কাৰণে মানুহ বহুত কমকৈ আহিছে কিন্তু তথাপিও আপোনাৰ ইয়াত দেখা পাব এই ফল মূল বজাৰ কৰিবৰ কাৰণে তথাপিও ভিৰ দেখা পাব আপোনাৰ যদি কৰোণা চৰোণা নহ'ল হয় ন তেনেহ'লে আপোনাৰ ইয়াত টাউনখন চাবলৈ ভাল হয় আপুনি গাড়ীখন নিবলৈ ঠাই নোহোৱা এনেকুৱা এটা মানে সেই টাউনখন গাড়ীখন আপোনাক নিবলৈ টান হৈ যায় তাৰমানে আহিবৰে মন নাযায় এনেকুৱা ভিৰ হয় এতিয়া কৰোণা বুলিহে আপোনাৰ ইমানখিনি কম হৈছে আৰু নলবাৰী যদি আমি গৌৰৱ কৰোঁ দিয়ক বহুত ভাল লাগে কাৰণ নলবাৰীখনত ওলাই আহিলে আপোনাৰ যি বস্তু লাগে আপোনাক মুখত খোৱাৰ পৰা তাৰমানে ভাত খোৱাৰ পৰা আঞ্জা দালি চাউল যি লাগে আপোনাৰ নলবাৰীত ওলাই আহিলে হ'ল এখন ঠাইৰ পৰা লৈ গ'লেই হ'ল আৰু তাৰমানে এইটো নাই সেইটো নাই বুলি ক'ব নোৱাৰে আৰু বঢ়িয়া আৰু তাৰমানে ভাগাও এনেকৈ কিন্তু গাড়ী চলাই ভাল লাগে যেতিয়া আপোনাৰ ভিডিঅ'টো দেখা পোৱা যায় ন ভাল লাগে গাড়ীখন কিন্তু স্পীডত নিব পৰা নাই মই আজি কাৰণ মোবাইলটো হোল্ডাৰত লগোৱা আছে ন তো একদম লাহে চলাই আছোঁ আৰু মোবাইল দি কৰা হিচাপে ন কিন্তু আপুনি এনেকুৱা নাপায় যে এইটো যি মোবাইল দিয়ে কৰিছে ভিডিঅ'টো কিন্তু একদম অৰিজিনেল আপোনাৰ কেমেৰা চেমেৰাৰে কৰা যেন লাগে কিন্তু আপোনাৰ মোবাইলৰ কেপাচিটিটো ভাল কাৰণ ধুনীয়াকৈ ভিডিঅ'টো সেই হয় আপোনাৰ ৱাইডিংগুলোৰ দ্বাৰা আপোনাৰ এইটো F62 হয় গেলাক্সি চেমচাঙৰ F62 মোবাইল তো ভিডিঅ' কোৱালিটি বহুত তাৰমানে ষ্টেবল আপুনি দেখিছেনে ইমান গাড়ী চলালেতো গম পায় নহয় কিমান ঠেকচা খায় আৰু সেই ঠেকচাৰ ফলতো আপোনাৰ কেনেকুৱা ভিডিঅ' কোৱালিটি হ'ব লাগে কিন্তু এইটো দেখিছে একদম ষ্টেবল আপোনাৰ একদম গমেই নাপায় যে ঠেকচা খাইছোঁ ক'ৰবাত কিবা খাইছোঁ ধুনীয়াকৈ ভিডিঅ'টো হৈ যায় পুৰা ষ্টেবলত হয় তাৰমানে মই মানে এতিয়া আপোনাৰ মোৰ দাদা এমবাজাৰত কাম কৰে তাৰমানে ইলেক্ট্ৰিচিয়ানৰ মেইনটেনেঞ্চ তাৰ ওচৰলৈ এবাৰ যাওঁ বুলি ভাবিছোঁ মানে এনেই এবাৰ খবৰ লৈ আৰু খবৰ মানে যাম আহিম আৰু এনে মাত দিম আৰু আহিম আৰু তেনেকুৱা আৰু এমবাজাৰৰ ভিতৰত মই ভিডিঅ'টো নকৰোঁ কাৰণ যি কি নহওক পাৰ্চনেলবিলাক কিবা বস্তু থাকেতো যদি ভিডিঅ' কৰাৰ কিবা এটা প্ৰব্লেম হৈ যায় গতিকে মই এমবাজাৰৰ ভিতৰত ভিডিঅ' নকৰোঁ জাষ্ট আপোনাৰ সেইখিনি সময়ত যাই পেলাই ভিডিঅ'টো ষ্টপ কৰিম আৰু সেইখিনি সময়তে মোৰ এই ভিডিঅ'টো আজিৰ পৰা সমাপ্ত হ'ব তো এমবাজাৰত যাওঁ যাই পেলাই আপোনাৰ দাদাক লগ কৰি তাতে ভিডিঅ'টো সমাপ্ত কৰি পেলাই মই ঘৰলৈ গুচি যাম এইখন এমবাজাৰ ইয়াত আহিব বহুত কম দামতে আপোনাৰ বহুত ভাল বস্তু পোৱা যায় কাপোৰ কানি বহুত বস্তু পোৱা যায় তো মই ইয়াত এমবাজাৰৰ ভিতৰত সোমালোঁ আৰু অকণমান পিছত মই ভিডিঅ'টো কাট কৰি এতিয়া ভিডিঅ'টো বন্ধ কৰিম মই কৰি পেলাই আপোনাৰ দাদাক লগ কৰি মই ইয়াৰ পৰা ওলাই গুচি যাম তো বন্ধুসকল বাই বাই আজিলৈ